बड'लेण्ड मुलुगसोलोंसालिनि जेंनाखौ लानानै क'क्राझारनि कलेजफोराव एबसुआ सोमावसारनायनि हाबाफारि लायो। थांनाय 2003 मायथाइनि 10 फेब्रुआरि खालाराव बिटिसि गोरोबथानि गेजेरजों क'क्राझार देबरगावआव थानाय गुवाहाटी इउनिभार्सिटी क'क्राझार केम्पासआ बड'लेण्ड मुलुगसोलोंसालिसिम महर मोनदोंमोन। नाथाय दासिम बे मुलुगसोलोंसालियाव माखासे जेंनाया जोबनानै थाङाखै। बेखौ लानानै एबसुआ थांनाय समफोराव जेंनाखौ थाबै सुस्रांनांगौनि थाखाय धरनानि हाबाफारि लाबोदों। नाथाय दासिम बेफोर जेंनानि जेबो सुस्रांनायखौ नुनो मोनाखै। बेखौ लानानै एबसुनि दैदेननायाव दिनै क'क्राझार सोरखारि फरायसालिमा, क'क्राझार गार्लस कलेज, क'क्राझार कमार्स कलेज, क'क्राझार बिगियान फरायसालिमायाव धरनानि हाबाफारि लायो। लोगोसेनो बे धरनानि गेजेरजों एबसुनि सुबुं फोनांजाब नेहाथारि दिनेश ब्रह्मजों लोगोसे दैदेनगिरिफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। Bordoli University Sour Blood. Bordoli University Sour Blood. Bordoli University Sour Blood. এই ধৰ্ণা কাৰ্যৰ দ্বাৰা আমি 5টা দাবী লৈ পেলাই আমি অসমৰ ৰাজ্যপাল ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি মেমৰেণ্ডাম পঠিয়াম। আৰু আমি এই ক্ষেত্ৰত অলৰেডি আমি অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়ালৈ আমি কথা পাতিছোঁ আৰু তেওঁক প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে বডলেণ্ড ইউনিভাৰ্চিটিৰ যি সমস্যা হৈ আছে সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁ আমাক কথা দিছে। বড়ো ছাত্ৰ সন্থাৰ এটা স্পষ্ট মত যে ছাত্ৰীসকলক ভৱিষ্যতলৈ খেলা কৰা যোনে হেতালি খেলিছে তেওঁলোকক আমি কোনো দিনে কম্প্ৰমাইজ নকৰোঁ। আৰু ইয়াৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমি বডলেণ্ড ইউনিভাৰ্চিটিৰ যি সমস্যা এই সমস্যাৰ সমাধানৰ কাৰণে আমি আজিও নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত কোকৰাঝাৰৰ বিভিন্ন বিদ্যালয়ত আমি ধৰ্ণা 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমাৰ প্ৰথম দাবী হ'ল যোৱা 3-4 বছৰ ধৰি বডলেণ্ড ইউনিভাৰ্চিটিত পাৰ্মানেণ্ট ৰেজিষ্টাৰ নাই। এই ৰেজিষ্টাৰটো আমি অতি শীঘ্ৰে নিযুক্তি কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যেতিয়ালৈকে পাৰ্মানেণ্ট ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে বডলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাক এপইণ্টমেণ্ট হৈ আছে এই এপইণ্টমেণ্টবিলাক বন্ধ হ'ব লাগিব। আৰু ইয়াত আমি জনাত আজিলৈকে কোৰ্ট মিটিং হোৱা নাই। এই কোৰ্ট মিটিংটো অতি শীঘ্ৰে গঠন কৰি পেলাই বডলেণ্ড ইউনিভাৰ্চিটিৰ সমস্যাটো সমাধানৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই যিবিলাক সমস্যা হৈ আছে এই সমস্যা হোৱাৰ অন্তৰালত মূল দায়ী ব্যক্তিজন হ'ল বৰ্তমান বডলেণ্ড ইউনিভাৰ্চিটিৰ যি ভাইচ চেঞ্চেলৰ। তেওঁ আঁতৰাই পেলাই এই অঞ্চলৰ সৰ্বাংগ উন্নতিৰ কাৰণে যি এজন ভাল ব্যক্তিক ভাইচ চেঞ্চেলৰ নিযুক্তি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিষয়ে আমি ডিটেইলছে পোৱা নাই, কিন্তু আমি জনাত বৰ্তমানৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছাম লাড্ডু সিং তেওঁ বডলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাক ৰুল আছে এই ৰুলবিলাক তেওঁ নামানে। তেওঁ নিজে স্বইচ্ছা নিজে ৰুল বনায় আৰু তেওঁ কোনো এক্সিকিউটিভ কাউন্সিলত তেওঁ পাছ নকৰে আৰু কোনো কোৰ্ট মিটিং তেওঁ গঠন কৰা নাই। তেওঁ এজন ডিক্টেটৰশ্বিপ ৰুল লৈ পেলাই তেওঁ নিযুক্তি ক্ষেত্ৰতো আৰু যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি উন্নয়ন কাম তেওঁ স্থগিত কৰিছে। এইটো কাৰণে যোৱা 3-4 বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মাৰ্কশ্বিট পাব লাগে, মাৰ্কশ্বিটত তেওঁলোকে সময়মতে দিয়া নাই। আৰু এই অন্তৰালত মূল দায়ী ব্যক্তিজন হ'ল বৰ্তমানৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছাম লাড্ডু সিং। আৰু তেওঁ অতি শীঘ্ৰে আঁতৰাই পেলাই নতুন এজন ভাইচ চেঞ্চেলৰ নিযুক্তি কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছে। এই বিষয়ে আমি আছে নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলনটো কণ্টিনিউ কৰিব যেতিয়ালৈকে আমাৰ বডলেণ্ড ইউনিভাৰ্চিটিত আমি যিখিনি দাবী যে বডলেণ্ড ইউনিভাৰ্চিটিৰ পাৰ্মানেণ্ট ৰেজিষ্টাৰ আৰু বিচিটো আমাৰ ইয়াত বডলেণ্ড ইউনিভাৰ্চিটিৰ ডিষ্ট্ৰিক্ট পৰা বহিষ্কাৰ কৰিবই লাগিব। আমাৰ যিখিনি ফেকাল্টিজ আৰু আমাৰ নন টিচিং আৰু টিচিং ষ্টাফৰ যিখিনি আমাৰ যিখিনি পাৰ্মানেণ্ট কিবা মানে এপইণ্টমেণ্ট দিব লাগিব সেইখিনি বস্তুটো যেতিয়ালৈকে কৰা নাই বা কৰিবলৈ ইচ্ছা নাই বা কৰিবলৈ আমি দেখিবলৈ পোৱা নাই, গতিকে আমি আন্দোলনটো সদায় কণ্টিনিউ থাকিব। আৰু আমি আন্দোলন যেতিয়ালৈকে কৰা নাই আমি চৰকাৰ তৰফৰ আৰু আমাৰ যিখিনি বিটিচি আৰু অসম চৰকাৰৰ আমি যিখিনি দাবী সদায় ৰাখি থাকিম আন্দোলনটো আমি কণ্টিনিউ কৰি থাকিম। আপোনালোকে কি অনিয়ম দেখা
পাইছে ভাইচ চেঞ্চেলৰ নিগৰানী কৰিবৰ কাৰণে লাইছাম লাড্ডু সিঙৰ দাবী কৰিছে মাননীয় লাড্ডু সিং ডাঙৰীয়া তেখেতে যিখিনি আমাৰ বদলি ইউনিভাৰ্চিটি আপোনালোকে জানে যে বদলি ইউনিভাৰ্চিটি এটা ডাঙৰ হিষ্ট্ৰী বুলি আমি ক'ব বিচাৰিছোঁ কাৰণ আমাৰ বদলি ইউনিভাৰ্চিটি হোৱা যিটো হিষ্ট্ৰী সেইটো আপোনালোকে আমি ক'ব বিচাৰিছোঁ যে ইমান আন্দোলন কৰি পেলাই যে আন্দোলনৰ বিনিময়ত তেজত যিটো বদলি ইউনিভাৰ্চিটি ইয়াত যিখিনি আমি দেখিবলৈ পাইছে যে ইয়াত কোনো তেনেকুৱা চিষ্টেম নোহোৱাকৈ চলি আছে গতিকে লাড্ডু সিং ডাঙৰীয়াই নিজে নিজৰ যিখিনি ৰেচিডেণ্ট তেওঁ মানে মাতি পেলাই আন্দোলন যিটো ইণ্টাৰভিউ কৰিব খুজিছিলে আৰু ইয়াত মানে কৰ্ট মিটিং নোহোৱাকৈ AC মিটিং পাতি পেলাই ডিচিশ্যনটো ল'ব খুজিছিলে কিন্তু আমি গোটেইখিনি যে কাম কাজ সেইটো মানে যিখিনি পাইছে গতিকে সেইটো অবৈধভাৱে তেখেতে কৰিবলৈ ইচ্ছা কৰিলে গতিকে আমি সেইখিনি বস্তুটো আমি কোনো কেতিয়াও মানি নলয় আৰু আন্দোলনটো কৰি ৰাখিম